পোনপ্ৰথমে সন্মানীয় সাংবাদিকসকলক আমি এপিএছচি ইউথ উইংৰ পৰা আপোনাক আন্তৰিকতা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি আপোনালোকক কিয় মাতা হৈছে এই বিষয়লৈ মই আপোনালোকক কেইটামান কথা ক'ব বিচাৰিম যে যোৱা কেইদিনত যে আমাৰ বাবুল চক্ৰৱৰ্তী নামত আমাৰ জীয়াইকাথাৰ সন্মানীয় মহোদয় জীয়াইকাথাৰ ওপৰতে মাটি ক্ষেত্ৰত কিছু ক্ষেত্ৰত অৱগত কৰিছে আমি সেই সংক্ৰান্তত লৈ আজি এই প্ৰেছ মিটটো আপোনালোকক মাতা হৈছে গতিকে মই পোনপ্ৰথমে মই পইণ্ট ৱাইজে যাম যে এখেতসকলক কৈছিল যে আমি এই মাটি দুখৰটো আমি দখলদাৰ বুলি কৈছে কিন্তু এটা কথা জনা উচিত যে ষষ্ঠ অনুসূচী মতে কাৰ্বি আংলঙত যে মাটি অধিকাৰটো অলপ পৃথককৈ দিয়া আছে এই অধিকাৰটো বেলেগ যে ইয়াত ক'ৰবাত সে এক্সাম্পল প্লেনৰ পৰা ইয়াত মাটি ল'ব নোৱাৰে এইটো আমি কোৱা কথা নহয় সেইকাৰণে কাৰ্বি আংলং সাহিত্য পৰিষদৰ ষষ্ঠ অনুসূচীৰ অধীনত যে নিজস্ব বিধায়িনী কাৰ্যপালিকাত এই ক্ষমতাটো দিয়া হৈছে গতিকে মই সেইটো কথালৈ ক'ব বিচাৰিছোঁ আপোনালোকৰ লগত যে যোৱা কেইদিনত আমাৰ জীয়াইকাথাৰ ওচৰৰ ওপৰত কিছু কথা মন্তব্য দিছিল আমি কাৰোবাৰ লগত এইটো ভেদাভেদ নাই যে কাৰোবাৰ লগত আমি সেইটো ক'বলৈ নাই কিন্তু আমি যিটো আইনগত যিটো দিয়া হৈছে কাউন্সিলত সেইটো কথাই মই উল্লেখ কৰিব বিচাৰোঁ যে কাৰ্বি আংলং সাহিত্য পৰিষদত 1951ত আমাক দিয়া হৈছে কাউন্সিল আৰু কাৰ্বি আংলং সাহিত্য পৰিষদৰ 1952 আমি গঠন কৰা হৈছে সেইমতে যে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত নিজস্ব বিধায়িনী আৰু কাৰ্যপালিকাৰ ক্ষমতাটো দিয়া হৈছে এইটো জনা উচিত যে নিজস্ব ইয়াত অধিকাৰ আছে এইটো পইণ্ট নম্বৰ 1 পইণ্ট নম্বৰ 2 হৈছে কাৰ্বি আংলং সাহিত্য পৰিষদৰ এক নিজা বিষয়বস্তু এইটো ষষ্ঠ অনুসূচী মতে তো কাৰ্বি আংলং সাহিত্য পৰিষদৰ যে এক নিজা বিষয়বস্তু হয় এইটো জনাটো উচিত আৰু তৃতীয় নম্বৰ হৈছে ষষ্ঠ অনুসূচী মতে কাৰ্বি আংলং সাহিত্য পৰিষদৰ ভূমি অধিকাৰ আৰু কাৰ্যক্ৰমণিকাত ক্ষমতাটো দিয়া হৈছে এইটো ষষ্ঠ অনুসূচী মতে গতিকে যে অবৈধভাৱে কোনোবা যদি বেদখল কৰিছে এইটো কোনো হস্তক্ষেপ কৰিব নোৱাৰে কাৰ্বি আংলং সাহিত্যৰ ষষ্ঠ অনুসূচী মতে কোনোবা আহি পেলাই হস্তক্ষেপ কৰিব নোৱাৰে এইটো আমি কোৱা কথা নহয় এইটো 6 শিডিউল মতে কোৱা আমি কাকবাক যে কোনোবাত অবৈধ আহিছে এইটো আমিতো ৰাইট আছে মাটিৰ ক্ষেত্ৰত আৰু এইটো একটা পইণ্ট আৰু 4 নম্বৰ হৈছে ষষ্ঠ অনুসূচী মতে কাৰ্বি আংলং সাহিত্য পৰিষদৰ ভূমি অধিকাৰ ক্ষেত্ৰত যে দিছপুৰ বা অসম চৰকাৰো সেই ক্ষমতাত কুক্ষিগতভাৱে হাত ল'ব নোৱাৰে ডাইৰেক্ট কৈছো মই আপোনালোকৰ প্ৰত্যক্ষভাৱে উল্লেখ কৰিছো যে আনকি দিছপুৰ চৰকাৰ পৰা আহি ইয়াত অসম চৰকাৰ পৰা আহি ইয়াত তাত পৰা ইয়াত আহি হাত ল'ব নোৱাৰে মাটি ক্ষেত্ৰত ষষ্ঠ অনুসূচী মতে কোনো ইয়াত হাত ল'ব নোৱাৰে আৰু কাৰণ ষষ্ঠ অনুসূচীত যে তাত ক্ৰমাংগত চৰ্ত কিছুমান ক্ৰমাংগত তাত চৰ্ত তাত নিজৰ নীতি নিয়ম ষষ্ঠ অনুসূচী নিজৰ নীতি নিয়ম কাৰ্বি আংলং সাহিত্য পৰিষদৰ এলেকাত দিয়া হৈছে নিজস্ব মানে নীতি নিয়ম কিছুমান সেই কাৰ্যপালিকাটো দিয়া হৈছে এইটোকে জনা উচিত মাটি কিন্তু ভূমি অধিকাৰ ইয়াত বেলেগ ধৰণৰ গতিকে কোনোবা প্লেনৰ পৰা আহি ইয়াত মাটি পটককৈ ল'ব নোৱাৰে এজন আমাৰ নিজস্ব সাহিত্য পৰিষদত নিজস্ব অধিকাৰ আছে আমাৰ কাউন্সিল আছে এখেতসকলে সেইটো বাছনি কৰিব কাৰ মাটি কোনজনে ব্যক্তিয়ে মাটিৰ তাত অধিকাৰ আছে তাতে কোৱা আছে আমি কোৱা নহয় 6 শিডিউল মতে কোৱা আৰু যে যোৱা কেইদিনত যে আমাৰ সন্মানীয় মহোদয় জীয়াইকাথাৰ ওপৰত এইটো কথাত কৈছে যে ইয়াত এখেতে যে আগত যিটো ডিচিত কাৰ্যকালত যিটো লিগেল মিটাৰ নাজানে বুলি কৈছে এখেতে কৈছে অল আসাম বেংগলী ইউথ ষ্টুডেণ্ট ফেডাৰেশ্যন এখেতে কৈছে কিন্তু যে
ইয়াত মাটিত কিছুমান ক্ৰাইটেৰিয়া আছে কোনজনে ব্যক্তি ইয়াত মাটি পাব তাতে আমাৰ পটা আছে এক্ষেত্ৰত যদি ইলিগেল হয় অবৈধভাৱে যদি জায়গা ছাৰে সন্মানীয় আমাৰ মহোদয়ে যদি বেদখল কৰিছে ইয়াতো আমাৰ 6 বুলি মতে জনজাতি ইয়াত বেদখল বুলি কথা নাই ৰাইটে আছে অধিকাৰে আছে গতিকে এখেতে এইটোৰ ওপৰত কিছু কথা মন্তব্য দিছে যে মই বেয়া নাপাওঁ সন্মান কৰোঁ যে অল আছাম বেংগলী ইউথ ফেডাৰেশ্যন আমি সন্মান কৰোঁ এখেতে ভালে কৈছে ঠিক আছে কিন্তু কিছু কথা এখেতে জানিব আছে কাৰণ ষষ্ঠ অনুচিত এখেতে এই নলেজটো পোৱাটো খুবেই জৰুৰী আৰু এখেতে সেইটো জনাটো উচিত কাৰণ মই এটা কথা ক'ব বিচাৰোঁ যে এখেতসকলে যে হয় যে এখেতসকল এই যে বাবুল চক্ৰৱৰ্তী এখেতক যে সহায় কৰিব যে আমি ধন্যবাদ দিছোঁ সহায় কৰিব ঠিকেই আছে কিন্তু এখেতে যে ষষ্ঠ অনুচিত অধিকাৰ কি আছে কোনে কি পাব আছে এইটো এখেতে জনাটো উচিত বুলি মই ভাবোঁ ঠিকেই আছে আৰু একটা কথা যে কোনোবা যদি ইয়াত পলিটিকেল কোনোবা বিজেপি দলত কৰিলে বা ৰাজস্থান পৰা আহি বা অন্ধ্ৰপ্ৰদেশটো আহি বা কিবা ৱেষ্ট বেংগলৰ পৰা আহি যে মই বিজেপি দল বা আমুক দল বুলি ইয়াত মাটি হাত ল'ব পাৰে নেকি না মই এটা বেয়া নাপাব সন্মান কৰোঁ অল আছাম বেংগলী ইউথ ফেডাৰেশ্যনক যে এখেতসকলে যে কোনোবা ইয়াত বেদখল কৰে এখেতসকলে একেলগতে খাৰা হ'ব নেকি নহ'লে এইটো প্ৰশ্ন যে কোনোবা ইয়াত বেদখল কৰে মাটি দখল কৰে এখেতসকলে সহায় কৰিব নেকি আমি অৰ্গেনাইজেশ্যনক আমি সন্মান কৰোঁ ঠিক আছে আপুনি কৈছে ঠিক আছে কিন্তু কিছুমান ইয়াত চৰ্ত আছে নিজৰ কিবা বিষয়বস্তু ইয়াত আছে ষষ্ঠ অনুচি মতে সেইটো জনাটো উচিত গতিকে এখেতসকলে পটা নামত বহুতে খৰচ কৰিছে বুলি কৈছে বা পটা নামত বহুতে ঘূৰা-ঘূৰি কৰিছে যে এইটো পটা পাব কাৰণে এখেতে কিন্তু পটাত ইয়াত কাক দিয়া হয় কোন ব্যক্তিয়ে যোগ্য আছে কোৱা ইয়াত প্লেন এৰিয়াৰ পৰা কোনোবা আহি পেলাই ইয়াত মাটিৰ ক্ষেত্ৰত পটা পোৱাটো ইয়াত প্ৰয়োজন নাই এইটো জনা উচিত গতিকে আমাৰ সন্মানীয় জয়াগাছাৰ ছাৰে এখেতত পটা আছে এইটো চাওক আপোনালোকে চাওক এইটো 1971 পটা পোৱা হয় সেইটো আৰু এখেতে আমাৰ মহোদয়ে খাজনা পৰ্যন্ত চব ক্লিয়াৰ আছে যদি ৰেকৰ্ড প্ৰতি যদি চাব বিচাৰে যাওক কাউন্সিলক মণ্ডল অফিচত যাওক যদি আমাৰ সন্মানীয় মহোদয় যদি ইলিগেল কৰিছে অবৈধভাৱে সেই মাটিটোত যে হাত ল'ব বিচাৰে তেতিয়া যাওক এখেতসকলে যে আইনৰ ওচৰত চাপিছে ঠিক আছে আমি আইনৰ ওচৰত বা পুলিচ প্ৰশাসনৰ ওচৰত চাপিছে আমি ভাল পাইছোঁ যে আইন ক্ষেত্ৰত কোনো সকলোৱে সন্মান কৰে কিন্তু মাটিৰ ক্ষেত্ৰত ইয়াত পুলিচ প্ৰশাসনে ইয়াত কাউন্সিলৰ পৰা হাত দিব নোৱাৰে হয় যাব লাগে পুলিচ প্ৰশাসনক আমিও সন্মান কৰোঁ কোৰ্টো হাত দিব নোৱাৰে মাটিৰ ক্ষেত্ৰত ষষ্ঠ অনুচিত যিটো কাৰ্যপালিকা নোৱাৰে মাটিৰ ক্ষেত্ৰত ইয়াত পৃথককৈ দিয়া হৈছে অধিকাৰটো গতিকে সেইটোৱে ক'ব বিচাৰিছোঁ গতিকে এখেতসকলে কাৰোবাক যদি ইয়াত মাটিৰ ক্ষেত্ৰত কোনোবা যদি বেদখল লগত বহিলে বা এখেতসকলৰ ওপৰতে থিয় হ'ব নেকি নহ'লে এইটো আমাৰ অল আছাম বেংগলী ইউথ ফেডাৰেশ্যন কিন্তু আমি সেইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকক বেয়া নাপাব যে অল আছাম বেংগলী ইউথ ফেডাৰেশ্যন আপোনালোকক সন্মান কৰোঁ যে আপোনালোকৰ সংগঠন ভালে চলক কিন্তু মাটিৰ ক্ষেত্ৰত ইয়াত বেলেগ ধৰণৰ নিয়ম আছে গতিকে এখেতক জনা আৰু বুজাটো উচিত বুলি মই এই প্ৰেছ মিট যোগেদি এখেতসকলক কিছু কথা মই ক'ব বিচাৰিছোঁ আপোনালোকে কিবা সুধিব পাৰে হয় বিজেপিৰ বিষয়লৈ ইয়াত কোনো ৰাজনীতিৰ ক্ষেত্ৰত নাহে মাটিৰ ক্ষেত্ৰতো ৰাজনীতি পৰ্যায়লৈ ঠিকিব নালাগে ইয়াত কাৰণ স্বয়ং নিজস্ব আছে কাউন্সিল ষষ্ঠ অনুচিত দিয়া হৈছে যে কাকবাক মই বিজেপি হ'লে মাটি পাব লাগে কোনোবাক এই মই ক'লো অলপ আগতে আপোনালোকৰ ক'লো যে ৱেষ্ট বেংগলৰ পৰা আহি বা অন্ধ্ৰপ্ৰদেশৰ পৰা আহি বা বিহাৰৰ পৰা আহি ইয়াত মই বিজেপি হয় বুলি মই বিজেপি দলৰ হয় বুলি ইয়াত মাটি পাব নেকি সেইটোতো নহয় ইয়াত নিয়মটো বেলেগ বান্ধা আছে ষষ্ঠ অনুচিত মতে যে মই চে এক্সাম্পল মই ক'ৰবাত গৈ পেলাই মই ফ্ৰিলান্সাৰ মানুহ হ'ম মই ইয়াত আহি পেলাই মাটি দখল কিবা অধিকাৰ আছে নাই বিজেপি আছে কাৰণ এইটো আমি কোৱা কথা নহয় যে কাকবাক জাতি সংঘাত কৰিব এইটো সম্প্ৰদায়ৰ কথা কোৱা নাই আমি মাত্ৰ ষষ্ঠ অনুচিত মতে অধিকাৰ দিয়া আছে আমাৰ স্বয়ং আমাৰ ভাৰতীয় যিটো সংবিধানৰ ষষ্ঠ অনুচিত সেই অধিকাৰটো দিয়া হৈছে আপোনালোক পঢ়ক এই যে অল আছাম ইউথ ষ্টুডেণ্ট ফেডাৰেশ্যন আপোনালোকে পঢ়ক জানক যে এই ষষ্ঠ অনুচিত এখেতক পঢ়ক জানক এতিয়া আপোনালোকক কওক যে এখেতেও ৰাইট আছে পোৱাটো পাব কিন্তু ষষ্ঠ অনুচিত মতে এইটো পোৱাটো ইয়াৰ অধিকাৰ নাই হয় নাই ছাৰ অধিকাৰ নাই 100%
গতিকে পঢ়ক পলিটিকেল কালাৰ দিব নালাগে পলিটিকেল কালাৰ দিব নালাগে পলিটিকেল কালাৰ এইটো ঠিলিব নালাগে মাটিৰ ক্ষেত্ৰত মাটিৰ ক্ষেত্ৰত ইয়াত পলিটিকেল ঠিলিব নালাগে ৰাজনীতিৰ ক্ষেত্ৰত এইটো ঠিলিব নালাগে মাটিৰ ক্ষেত্ৰত হস্ত অনুচিত যিটো অধিকাৰ হৈছে এইটো কোনো ৰাজনীতি ইয়াত ঠিলিব নালাগে গতিকে সেইটো অনুৰোধ যে সকলোকে যে যাতে আহি থকা দিনটো এনেকুৱা বিভ্ৰান্তি সৃষ্টি নহয় আৰু বিশৃংখলৰ সৃষ্টি নহয় শান্তি সম্প্ৰীতিৰে আমি এই কাৰ্বি আংলং আমি জীয়াই ৰাখিব বিচাৰিছো আমি যাতে এনেকুৱা কোনোবাই এনেকুৱা মন্তব্য নকৰে যে যিটো আইন আছে এইটো আইন মতে এই সংবিধানৰ মতে চলিব লাগে মই সেইটোৱে ক'ব বিচাৰিছো মই প্ৰথমত মই মিডিয়াসকলক ধন্যবাদ দিছে আপোনালোক আহিছে মোৰ কিবা আমাৰ স্পৰ্টছ ছেক্ৰেটাৰী ডিটেইল কথাটো এতিয়া ক'লে আজি বিশেষকৈ আমি প্ৰেছ মিট মাতা কাৰণটো এতিয়া আমাৰ স্পৰ্টছ ছেক্ৰেটাৰী ক'লে অল আছাম বেংগলী ফেডাৰেশ্যন ইউথ কিবা এইটো সংগঠনটো তেখেত মানে প্ৰেছ মিট বহিছিলে আমি যোৱাকালিহে এইটো নিউজটো আমি পাইছিলে কেইদিনমান আগতো দেখা নাছিলে সেইকাৰণে আজি আমি সেই কথা লৈ পেলাই প্ৰেছ মিটটো মতা হৈছে মানে এজন কি আছিলে চক্ৰৱৰ্তী কি আছিলে বাবুল চক্ৰৱৰ্তী এজন ব্যক্তিয়ে আমাৰ জীয়াই কাঠাৰ ছাৰ মাটি দখল কৰিব বিচাৰিছে বোলে তেওঁ কৈছে 1960 চনত তেওঁ আহিছে বুলি কৈছে আৰু কেতিয়াবা আকৌ সি কয় মানে 1971 চনত আহে বুলি কয় মানে দুটা কথা উল্টা ফুল্টা তেওঁ মানে কথা কয় বাবুল চক্ৰৱৰ্তী বুলি আমি দুখ পাইছো কাৰণ তেওঁ মানে ইয়াত আহি আমাৰ জীয়াই কাঠাৰ ছাৰ আমাৰ APSC প্ৰেছিডেণ্ট তাৰ মাটিটো দখল কৰিব বিচাৰিছে নিয়মত তেওঁ ইয়াত মাটি পাবলৈ বা দখল কৰিবলৈ তেওঁ অধিকাৰ নাই টকা থাকিলেও কিনিবলৈ অধিকাৰ নাই নিয়মত গতিকে মই অল আছাম বেংগলী ফেডাৰেশ্যন ইউথ কাৰণে মই এইটো কথা ক'ব বিচাৰিছে বাই আপোনাৰ চেনেল হৈ আমি এটা মেছেজ দিব বিচাৰিছে সিহঁতক কাৰণটো হৈছে কাৰ্বি আংলংটো 6 শিডিউল এৰিয়া হয় 6 শিডিউল এলেকা হয় 6 শিডিউল বস্তু কি হয় গম পাব লাগে সিহঁতে 6 শিডিউলটো এইটো একটা সংবিধান হয় এইটো কনষ্টিটিউচন হয় 6 শিডিউলটো পিউৰলি আমাৰ ট্ৰাইবেল কাৰণে দিয়া হৈছে যিকোনো বস্তু কাৰ্বি আংলং মাটিৰ ক্ষেত্ৰত হয় যিকোনো বস্তু ইয়াত যিকোনো সম্পত্তি এইটো ট্ৰাইবেল সকলেহে এইটো মালিক হয় সেইটো গম পাব লাগে আৰু 6 শিডিউল নিয়মত সিহঁতে ইয়াত উঠনি মই কৈছে মাটি কথাটো বাদে না ইয়াত একচুৱেলি ট্ৰেডিং লাইচেন্স ল'ব নোৱাৰে সিহঁতে নিয়মত মাটি কথাটো দূৰ কথা এইটো কিন্তু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল বিলাক ভালদৰে আইনটো বৰ্তমান কৰা নাই কাৰণেহে চলি আছে এতিয়া সেইকাৰণে মই এইটোৱে ক'ব বিচাৰো যে অল আছাম বেংগলী ফেডাৰেশ্যন প্ৰেছিডেণ্ট ছেক্ৰেটাৰী আমি গম নাপাওঁ কিন্তু সিহঁতে কৈছে যে জীয়াই কাঠাৰ কাৰণে কৈছে যে তেওঁ মানে এজন DC ৰিটায়াৰ মানুহ হয় আইন জানে জানাৰ পাছত কিয় আইন ওচৰত যোৱা নাই বুলি কৈছে আমাৰ মাটি ক্ষেত্ৰৰ আমি পুলিচত যাব নালাগে আমি কোৰ্টত যাব নালাগে আমাৰ 6 শিডিউল নিয়মত আমাৰ কোৰ্ট হৈছে কাউন্সিল আৰু আমাৰ ইয়াত কিবা ৰেভিনিউ অফিচ আছে সাৰ্কুল অফিচ আছে ইয়াতে গতিকে আমাৰ ছাৰ অলৰেডি এপ্লিকেশ্যন দিয়া হৈছে সেই আপোনাৰ অল আছাম বেংগলী ফেডাৰেশ্যন প্ৰেছিডেণ্ট ছেক্ৰেটাৰী তেওঁ আমাৰ ছাৰ জীয়াই কাঠাৰ কাৰণে এইবোৰ কথা শিকাব নালাগে এইবোৰ শিক্ষা দীক্ষা দিব নালাগে আমি গম পাই আমি কেতিয়াৰ পৰা ছাৰ এইটো এপ্লিকেশ্যনটো দিয়া হৈছে এপ্লিকেশ্যন দিয়া হৈছে এতিয়া আমি তাক আমি ক'ব বিচাৰো যে আপোনালোকে 6 শিডিউল বস্তুটো আগত পঢ়ক আৰু 6 শিডিউলটো কাক বনোৱা হৈছে আকৌ কাক দিয়া হৈছে সেইটো আপোনালোকে জানিব আপোনালোকে সেইটো প্ৰেছ মিট বহিছে নিজৰ কাৰণে লাজ খাবলগীয়া হৈছে এতিয়া কাৰণ আপোনালোকে আইনখন জানা নাই 6 শিডিউল বস্তু জানা নাই আপুনি কাম নকৰাৰ আগত আপুনি কাম শিকিব লাগিব আপুনি যদি ডক্টৰ হ'ব বিচাৰে আপুনি আগত আপুনি এইটো আপোনাৰ মেডিকেল আপোনাৰ এইটো জানিব লাগিব শিকিব লাগিব আপুনি যে আজিকালি চিষ্টেম বনোৱা হৈছে আপুনি যদি টিচাৰ বনিব বিচাৰে আপুনি টেট পাছ কৰিব লাগে নহয় জানো
ঠিক সেইটোদৰে আপোনালোকে প্ৰেছ মিট নোহোৱা আগত এইবিলাক মাটি কেইটা নোকোৱা আগত আপোনালোকে এইটো 6 শিডিউল বস্তুটো ষ্টাডি কৰিব লাগিছিলে কিন্তু আপোনালোকে এতিয়া ভুল কৰি দিলে নহয় নিজৰ কাৰণে নিজৰ অল আছাম বেংগলী ফেডাৰেশ্যন কাৰণে এটা লাষ্ট খাব লগা হৈছে এতিয়া আপোনালোকে সেইকাৰণে আমি কলো আমি সেইটোৱে ক'ব বিচাৰে যে বাবুল চক্ৰৱৰ্তী তাত থাকিব নোৱাৰে মাটি দখল কৰিব নোৱাৰে এইটো নিয়মত সিহঁতে ইয়াত থাকিব নোৱাৰে সেইকাৰণে আমি এইটো ক'ব বিচাৰো যে অল আছাম বেংগলী ফেডাৰেশ্যন তেওঁ মানে এই বিজেপি পাৰ্টিৰ নাম লৈ পেলাই প্ৰেচিডেণ্ট বহাটো আমি বিয়া পাইছে খুবেই বিয়া পাইছে চবেই বিয়া পাইছে কাৰণ সেইটো মাটি এইটো পলিটিক্স কথা নহয় মাটি আমাৰ জীৱন হয় মাটি আমাৰ ট্ৰাইবেলৰ জীৱন হয় কাৰ্বি আংলৰ মাটি আমাৰ জীৱন হয় সেইকাৰণে আমাৰ জীৱন তেখেতসকলে মানে ছিঙিব বিচাৰিছে গতিকে আমি সেইটো কেতিয়াও আমি এইটো হ'ব নিদিম গতিকে সেইটোৱে ক'ব বিচাৰিছে যে অল আছাম বেংগলী ফেডাৰেশ্যন আপোনালোকে এইটো 6 শিডিউলটো প্ৰথমত আপোনালোকে ষ্টাডি কৰক এইটো ষ্টাডি কৰাৰ পাছত আপোনালোকে যদিহে ক'ব বিচাৰে ক'ব এইটো বেলেগ কথা মানে আমাৰ ষষ্ঠ অনুসূচী যিটো কাৰ্বি আংলঙত সেই আইনটো আপুনি ভংগ নকৰিব আৰু মানে সেই আইনটো ভংগ নকৰিব আৰু যে অল আছাম বেংগলী ইউথ ফেডাৰেশ্যন এটা আমি অনুৰোধ আৰু যে আমাৰ ষষ্ঠ অনুসূচী উচ্চতাটো সেই আইনটো আপুনি ভংগ নকৰিব এইটো আপুনি পঢ়ক এইটোতো পতা হয় হা এইটো আমাৰ ছাৰ যায় কাহাৰ পাতা এইটো সেটেলমেণ্ট হয় এইটো যা তাহা পাতা নহয় সেটেলমেণ্ট হয় আপোনালোকে ৰেভিনিউ অফিচ গৈ পেলাই এই ৰেকৰ্ডবোৰ চাব পাৰে এইটো সেটেলমেণ্ট এইটো 1971 চনত ইছ্যু কৰা হৈছে আৰু মই সেইটো আৰু এটা প্ৰশ্ন মই সুধিব বিচাৰিছে সেই বাবুল চক্ৰৱৰ্তী বোলে 1960 চনত ইয়াত আহিছে বুলি কৈছে সিহঁতৰ আইডেণ্টি কাৰ্ড আছে নেকি এতিয়া কিবা প্ৰুফ দেখাব পাৰিব প্ৰমাণ দেখাব পাৰিব সি আমি জানা মতে এটাও প্ৰমাণ নাই তাৰ লগত সেইকাৰণে বাৰম্বাৰ মই এটা কৈ আছে 6 শিডিউল নিয়মত মাটি দখল কৰাটো বাদ দে টকা থাকিলেও কিনিবলৈ সিহঁতে মানে ৰাইট নাই এইটোৱে কথাটো সেইটো ক'ব বিচাৰে মানে ইয়াত কিনা বেচা ক্ষেত্ৰত ইয়াত ৰাইট নাই অধিকাৰ নাই মাটি ক্ষেত্ৰত ইয়াত কোনো ৰাজনীতিত নহয় আমাৰ আৰু তেখেতসকলে এইটো মাটি নাম লৈ পেলাই ৰাজনীতি খেলিব বিচাৰিছে পলিটিক্স খেলিব বিচাৰিছে কাৰণ বাৰে বাৰ সেই আপোনাৰ বিজেপি নেতাসকলৰ নামটো লৈ আছে এইটো ঠিক নহয় এইটো ঠিক নহ'ব এইটো আৰু আমি জানামতে একজনটো এইটো ফৰেন গছে থাকে না কাপোৰ দোকান বিক্ৰী কৰে কাপোৰ দোকান থাকে অমিত বুলি আছে একজন নহয় জানো তাকে মই দেখিছে এইটো আজিকালি দেখা পাইছে তাৰ কাৰণে মাটি বিষয়ে কি জানিব আৰু মাটি বিষয়ে কি জানিব সিহঁতে একো নাজানে সেইকাৰণে মই ক'লো যে সিহঁতে প্ৰেছ মিট নোহোৱা আগতো আইনটো সিহঁতে ষ্টাডি কৰিব লাগিছিলে আগত 6 শিডিউল বস্তুটো ষ্টাডি কৰিব লাগিছিলে কিন্তু সিহঁতে মানে একো ষ্টাডি নকৰাকে মানে প্ৰেছ মিট অহাটো নিজৰ কাৰণে নিজৰ কি কয় এইটো কিবা ছ'চাইটিৰ কাৰণে এইটো লাষ্টৰ কাৰণে এইটো বিয়া হৈছে এইটো কাৰণ এখেতে যদি এজন নেতা হয় বুজিব লাগে